क्या किस्सा? गांव में चुड़ैल आ गया है, भागो भैया, भागो भागो। हे बच्चे, तुझको मैं बच के नहीं जा सकता हूँ, खोले भी नहीं जा सकती। मैं अलग दे रहा टायर को तो কি বান্ধি থৈছে? এইটো সৰুৱা হয়, এইটো বান্ধি থৈছে গছত ৰছী এডালে ভূতনীজনীয়ে। তাৰপৰা অলপ দেৰি ভূতনীজনীয়ে ৰ'লে, তাৰপৰা খাবলৈ বুলি ল'লে। তাৰপৰা এইখন হয় কাটা চামুচ। কাটা চামুচ ক'ৰ পৰা আহিল? এইখন আকৌ ভূতনীজনীয়ে খাবলৈ লওঁতে কাটা চামুচ লৈছে, চামুচ ল'ব আকৌ। তাৰপৰা চামুচ লৈছে ল'ৰাটোক খাবলৈ। তাৰপৰা বছৰকৈ চিঞৰিছে সৰু ল'ৰাটোৱে। ঘৰটো বহুত দূৰত আছিলে নহয়, মাকে নুশুনিলে আৰু। বাপে পুলিচ চাকৰি কৰে, মানে ডিউটি পৰা আহি আছিলে ঘৰলৈ। তাৰপৰা দেখিলে ভূতনীজনীয়ে ল'ৰাটোৱে, তাৰপৰা গুলিয়াই দিলে ভূতনীজনীক। এবাৰ মৰি থাকিলে ভূতনীজনী, একেবাৰে ধুচিকিয়াকৈ গুলিয়াই দিলে, মৰি থাকিলে। তাৰপৰা বুম এটাও দি দিলে, বা সৰু ল'ৰাটো বচাই পিনি লৈ গ'ল। मेरा स्टोरी যদি ভাল লাগা लाइक और कमेंट शेयर कर देना भैया।